এভৰিৱান গুড মৰ্নিং আৰু আজি ৰাতিপুৱা একেবাৰে 6টা বজাতে সূৰ্যদেৱতাই খাওঁ মূৰ্তি ধৰি ওলাইছে আৰু ৰ'দ দিলেও পিছে চাহ কাপ খাওঁই দেই আৰু আমি একেলগে সকলোৱে পাকঘৰতে বহি চাহ খাই আছো আৰু তাৰ পাছত বায়ে ঘৰ চাফা কৰি আছে আৰু আমাৰ আজি চুমকি মানুক দেখাম আপোনালোকক এইজনী হৈছে চুমকি মানুহ তাই মানে গৰমত কি কৰো কি নকৰোকে তাই বহুত বেছি অশান্তি পাইছে আৰু এইজনী হৈছে আমাৰ বগী বায়ে তাই গৰালটো চাফা কৰি আছে তাৰ পাছত দুপৰীয়া সময়ত আমি চৰপত খালো আৰু দুপৰীয়া ভাত হাজৰ কাৰণে এনায়ে কচুহেলি চাফা কৰি আছে তাৰ পাছত এখন ফটো লগাই দিছে দেই আৰু দুপৰীয়া ভাতৰ লগত খাইছিলো কুকুৰা মাংস আৰু কলডিলৰ সৈতে তাৰ পাছত বইল দালি কচুহেলি তাৰ পাছত দুপৰীয়া সময়ত বাৰ কিবা কাম আছিল তাই স্কুটি লৈ ওলাই গ'ল আৰু আমিনো কি কৰিম ইমান বেছি গৰম চাহতে এনেকে ৰখি আছো বতাহ মাৰি আছিল তাৰপিছত আবেলি সময়ত মই অকমান মুখত আইচ লগালো বাৰু আজিলৈ তেন্তে আহিছো বাই বাই